নমস্কাৰ বন্ধু বান্ধৱীসকল অনামিকা স্পলাকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ ভালনে? আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ আঠমঙলা কিছু ভাল লগা মুহূৰ্ত। আপোনালোক সকলোৱে গম পায় যে এজনী ছোৱালী এখন ঘৰৰ পৰা ওলাই যোৱা মানে মাকৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো সদস্য কিমান দুখ সকলোৱে জানে। আমি যেতিয়া আঠমঙলা খাবলৈ মাৰ ঘৰলৈ আহিছিলোঁ তেতিয়া মাহঁতৰ লগতে ঘৰৰ সদস্যসকলে কিমান ফূৰ্তি কৰিছিল, লগতে আমাক নচুৱাইছিলেও দৰা কইনাক। আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ আৰু আঠমঙলালৈ কোন কোন সদস্য আহিছিল বাবাই এটা ভিডিঅ' বনাইছিলে, তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো উপভোগ কৰক। এয়া চাওক বাবাই ভিডিঅ' কৰা আঠমঙলাৰ অতিথিসকল। দৰা কইনাৰ লগত হাৰাই দেই দৰা কইনা দৰা দেই মাক দেই আলহী দেই এয়া ভায়েক দেই ভিডিঅ'টো কৰি দিছোঁ বলা। আপোনালোক সকলোৱে জানে এখন বিয়াৰ যেতিয়া পেণ্ডেল দিয়ে তেতিয়া তাৰ প্ৰথম খুঁটাটো আঠমঙলা দিনা দৰাই উঘালিবলৈ থৈ দিয়ে। আমাৰ আঠমঙলা দিনা দৰাই উঘলা খুঁটাটোৰ কিছু পৰম্পৰা চাওঁ আহকচোন। শেষত মোৰ লগৰখিনিয়ে মিলি পেলানি আমাৰ দুজনক নাচিবলৈ অনুৰোধ কৰিছিলে খুব। মই নাচিম বুলি ভবা নাছিলোঁ, কিন্তু এওঁ নাচিবলৈ যেতিয়া ষ্টাৰ্ট কৰিলে মই নাচিলোঁ। আহকচোন চাওঁ আমাৰ নাচ। ধন্যবাদ আপোনালোকে আমাৰ আঠমঙলা ভিডিঅ'টো উপভোগ কৰাৰ বাবে। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।